নমস্কাৰ মই পাৰ্থ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰত্যেকবাৰে আপোনালোকলৈ জব ইনফৰমেশন লৈ আহো আৰু আজিও আপোনালোকৰ বাবে 100টা পোষ্টৰ ইনফৰমেশন লৈ আহিছো যদি ভিডিওটি ইনফৰমেটিভ বুলি ভাবে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট অসমৰ ফালৰ পৰা 100টা পদ মুকলি হৈছে আৰু অনলাইন ষ্টাৰ্টিং ডেট 4 ছেপ্টেম্বৰৰ পৰা 24 ছেপ্টেম্বৰলৈকে খোলা থাকিব হবিকেক জনা আপোনালোকক গতিকে মনোযোগেৰে হেকলৈকে চাব প্ৰথমে মই এডভাৰটাইজমেন্টখন আপোনালোকক দেখাবলৈ লৈছো এইখন হৈছে এডভাৰটাইজমেন্টখন ইয়াত দুটা পোষ্টৰ টোটাল 100 ৰিকোয়াৰমেন্ট আছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ প্ৰথম পোষ্টটো হৈছে এসিস্ট্যান্ট ইঞ্জিনিয়াৰ ইয়াৰ টোটাল পোষ্ট 63 ক্যাটাগৰি ওয়াইজ ডিভাইড কৰা আছে টোটাল মিলাই পিনি 63 টা আছে পে স্কেল হ'ব আপোনালোকৰ 30000 ৰ পৰা 1,10,000 লৈকে আৰু গ্ৰেড পে থাকিব 12,700 rupees এজ লিমিট দিয়া আছে 21 ৰ পৰা 38 বছৰলৈকে আৰু ইয়াৰ কিছু ৰিলেক্সেশন দিয়া আছে এসটি এসসি ওবিসি এমওবিসি আৰু পিডব্লিউডি সকলৰ বাবে আৰু কোৱালিফিকেশন বিই বা সিভিল ইঞ্জিনিয়াৰিংত ডিগ্ৰী থাকিব লাগিব ইয়াত কিছুমান এসেনশিয়াল ক্ৰাইটেৰিয়া দিয়া আছে যেনে ক্যান্ডিডেট জন অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব আৰু ভোটাৰ আইডিত তেখেতৰ নাম থাকিব লাগিব বা তেখেতৰ পেৰেন্টছ সকলৰ নাম ভোটাৰ আইডিত থাকিব লাগিব নেক্সট পোষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং সিভিল টোটাল পোষ্টৰ সংখ্যা আছে 37 টা আৰু ইয়াত ৰিজাৰ্ভেশন ইনক্লুড কৰি কৈছো পে স্কেল হ'ব 14,000 ৰ পৰা 60,500 rupees লৈকে আৰু লগতে গ্ৰেড পে থাকিব 8,700 rupees ইয়াৰ এজ লিমিট দিয়া আছে 18 to 38 years এজ ৰিলেক্সেশন আছে এসটি এসসি সকলৰ বাবে 43 years ওবিসি এমওবিসি সকলৰ ৰিলেক্সেশন দিয়া আছে 41 years আৰু পিডব্লিউডি সকলৰ বাবে 10 years আৰু এই পোষ্টৰ বাবে কোৱালিফিকেশন লাগিব 3 বছৰ সিভিল ইঞ্জিনিয়াৰিং ডিপ্লোমা সাৰ্টিফিকেট এখন ম্যান্ডেটৰি আপোনালোকৰ থাকিবই লাগিব আৰু এসেনশিয়াল ক্ৰাইটেৰিয়া হিচাপে ক্যান্ডিডেট জন অসমৰ ৰেসিডেন্স হ'ব লাগিব আৰু ভোটাৰ আইডি তেখেতৰ নাম থাকিব লাগিব লগতে তেখেতৰ পিতৃ-মাতৃ সকলৰ নামও থাকিব লাগিব ভোটাৰ আইডিত তেন ধৰণৰ হলেও হ'ব আৰু দুইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আপোনালোকৰ সুবিধাৰ বাবে লিংক মই ডেসক্ৰিপচনত দি দিম তাত গৈ আপোনালোকে ডাইৰেক্ট অফিচিয়েল সাইটলৈ গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আজিৰ ভিডিওটি ইমানতে সামৰিছো আজিৰ ভিডিওৰ হবিকে কিমানতে জনালো আৰু নিউ ভিউয়াৰ্স সকললৈ এটি অনুৰোধ যাতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যাতে এনে ধৰণৰ বহুতো ইনফৰমেটিভ ভিডিও আপোনালোকলৈ লৈ ধন্যবাদ